গাইজ তহঁতে কিন্তু কি ক'ব নোৱাৰোঁ মোৰ কিন্তু ফিল্মখন চাই বিৰাট ভাল লাগিল মাই গড ইমান ধুনীয়া ফিল্ম মই বহুত দিনৰ মূৰত চাইছোঁ জাননে জেচমিন তই মোৰ মনৰ কথাকে ক'লি মানে মানুহে কৈ থকা শুনিছে কিন্তু ৰঘুপতি বাট ইমান ভাল লাগিলে নহয় আৰু এনেও জাননে মোৰ ৰবি দা বহুত ফেভৰেট হয় সৰুৰ পৰাই মানে বেলেগ বেছি ভাল পাওঁ আৰু ৰাহুল তুমি একো কোৱা নাই যে তুমি কি চাই ভাল নাপালা আৰে বেবছ তোমাৰ ফেভৰেট বস্তু আৰু মোৰ ফেভৰেট নহয় পাৰেনে তুমি যদি কিবা বেয়া বস্তু এটাও কোৱা ন তোমাৰ এইটো ফেভৰেট বুলি সেইটো মোৰো ফেভৰেট হৈ পৰে তুমি গম পাইছা how sweet of you hey lovebirds তহঁতৰ একদম মানে ৰোমান্টিক পজিশ্যন ত্যাগ কৰচোন এইখিনিতে বেলেগ ভোক লাগিছে ব'ল কিবা এটা খাই লওঁ মানে এনেকুৱা লাগিছে যেন মই আজি তহঁতৰ মাজত কিবা এটা নাহিবলগীয়া বস্তুহে আহিলোঁ আৰু তহঁতি যদি ডেট কৰিব আহিছিলিয়ে মোক কিয় আনিছিলি কচোন আৰে বাবা চৰি ব'ল খাই লওঁগৈ বোলা ইয়াতে খাওঁ এইখন নতুনকৈ খুলিছে ন চ' আৰু টেষ্ট কৰি চাওঁ আৰু খানাবিলাক ন বাট এটা কথা তহঁতি ইয়াতে শুনি লওঁ দেই মই কিন্তু পইচা পাতি অনা নাই তহঁতি মোক নিজে ফ'ৰ্চ কৰি লৈ আনিছ চ' মই আহোঁতে মানে আজি পাপাকো লগ নাপালোঁ সেইকাৰণে মই পইচা পাতি অনা নাই কিন্তু আৰে বাবা নালাগে আজি মই তহঁতক ট্ৰিট দিম কৈছোঁ ন ব'ল বুলি দেন লেটছ গ' আচ্ছা জেছ কি খাবি ক পিজ্জাটোকে ট্ৰাই কৰোঁ নেকি ন কৰিব পাৰি অ'কে ফাইন চ' ৰহ মই অৰ্ডাৰটো দি দিওঁ হা হেই নালাগে বহ আহিছে ৱেটাৰ হা এইজনীচোন বা এই চেছ আজি মোৰ বায়ো মানে এইখনতে ৱেটাৰৰ কাম কৰিব আহিছেনে ইমান লাগ বেয়া মোৰ আজি ইহঁতৰ আগত মোৰ মান সন্মান যাব কি কৰিম এতিয়া মাই গড কি যে পিপাঙত পৰিলোঁ আজি মানে এক্সকিউজ মি ভণ্টি তহঁতি আহিছ ভণ্টি কোন ভণ্টি আৰে বাৰ্বিৰ কথা কৈছোঁ তাই মোৰ ভণ্টিহে হে হাউ ডেয়াৰ ইউ টু কল মি ইয়'ৰ ভণ্টি চ' কল ভণ্টি আই এম নট ইয়'ৰ চিষ্টাৰ ৰাহুল জেছ এইজনী মিছাতে কৈছে মই এইজনীক চিনিয়ে নাপাওঁ তাই আকৌ মোক ভণ্টি ক'ব আহে এনেকৈ আৰু যাকে তাকে মোৰ বাইদেউ বনাই ল'লেহে হ'ব আৰু মোৰ বাইদেউ তাতে ৱেইটাৰ গড মোৰ চাগে কিবা ভুলেই হ'ল আই এম ছ' চৰি আপোনালোকৰ অৰ্ডাৰটো দিবচোন 3টা পিজ্জা আৰু 3টা ক'ল্ড কফি দিয়া অ'কে ঠিক আছে মই আনি আছোঁ পিজ্জাটো কিন্তু মাষ্ট বনাইছে কিন্তু দেই বহুত ভাল লাগিলে খাবলৈ আৰু ব'লো আৰু যাওঁগৈ বহুত ভাগৰ লাগিছে কিবা দেখোন আৰু খালোঁ ব'লো আৰু এতিয়া ঘৰ যাওঁ ন বিলটো দি দে বেগেৰে দি দিওঁ ৰ আৰে মোৰ পাৰ্চটো কি হ'ল পাৰ্চটোতো মোৰ লগতে আছিল নাই যে কি হ'ব এতিয়া সেই ভগৱান মোৰ পাৰ্চটো কি হ'ল বেবছ চিন্তা কৰি আছা যে মানে ৰাহুল মোৰ পাৰ্চটোতো নাই কিন্তু মোৰ লগতে আছিলচোন মে বি কেবখনত এৰি থৈ আহিলা চাগে শ্বিট মোৰ তাতে বহুত ডকুমেণ্টো আছিল জানানে আৰু এতিয়া মোৰ বিলটো কেনেকৈ দিওঁ বাৰু বেবছ তুমি মানে বৰ ঝামেলা কৰা দেই আৰু মোৰো ইমান পইচা নাই ন আজি অনলাইনে পে'মেণ্ট কৰি দিম আৰু ৰ'বা হেই আপোনালোকে ইমান হুলস্থুল কৰি আছে যে কি হৈছে মানে কথাটো হ'ল দাদা আমাৰ মানে বিল পে'মেণ্ট কৰিবলৈ পাৰ্চটো থাকি আহিল এই ভাগৰ মে বি কেবত থাকি আহিল নেকি হয় দাদা আমি আপোনাক পাছতে পে' কৰি দিম হ'ব নাই বাৰু আৰু আপুনি আমাক ট্ৰাষ্ট কৰিব পাৰে আমি বহুত ভাল ফেমিলিৰ পৰা বিলং কৰোঁ এইবোৰ আকৌ কি নিয়ম খাবলৈতো আহিব পাৰা পইচা দিয়াৰ সময়ত আকৌ এইবোৰ বাহানা মাৰিব আহিছা এনেকৈ নচলিব বেগেৰে পইচা দিয়া তাৰ পিছতহে ইয়াৰ পৰা যাব পাৰিবা আমাক কি মূৰ্খ বুলি ভাবিছা আমি কি এনেই ইমান বিজনেছ চলাই থাকিব পাৰোঁ নেকি সদায় তেনেকুৱা মানুহ আহে আমি কি সদায় তেনেকুৱা কৰিম নেকি এনেকুৱা 2 নম্বৰী কাম আমাৰ আগত কৰি ভাল ফেমিলিৰ পৰা বিলং কৰোঁ বুলি ফুটনি মাৰিবলৈ নাহিবা ছাৰ এটা কাম কৰক এওঁলোকক যাবলৈ দিয়ক আৰু এওঁলোকৰ বিলটো মোৰ চেলেৰীৰ পৰা কাটি ল'ব দিয়ক ঠিক আছে পংখী তুমি কৈছা যেতিয়া মই এওঁলোকক যাব দিছোঁ বাৰু আৰু শুনা পিছলৈ এনেকৈ ক'ৰবাত গৈ পেলাই পইচা পাতি নাই বুলি ফাঁকি মাৰি নিজৰ সন্মান নোযোৱাবা এইবাৰ পংখীৰ কাৰণে তোমালোকক এৰি দিছোঁ বা মোক মাফ কৰি দে বা মোৰ বহুত ভুল হ'ল বা
তোমালোক মই এনেকুৱা বিহেভ কৰিব নালাগিছিল মোৰ ফ্ৰেণ্ডৰ আগত। ৰাহুল, জেচমিন, এয়া মোৰ বা হয়, মোৰ ডাঙৰ বা, যিয়ে মোক বহুত মৰম কৰে। কিন্তু আজি মই তোমালোকৰ আগত পটককৈ বাক দেখি বহুত নাৰ্ভাছ ফিল কৰিলোঁ। আৰু মোৰ বা সাধাৰণ কেফে এখনত ৱেইটাৰৰ কাম কৰে বুলি তোমালোকৰ আগত ক'বলৈ লাজ কৰিলোঁ। কিজানি তোমালোকে মোৰ বাক ৱেইটাৰ বুলি কোৱা কাৰণে হাঁহা, সেইকাৰণে ক'বলৈ বেয়া পালোঁ। কিন্তু চোৱা, মোৰ বাক মই বহুত বেছি ভাল পাওঁ। আৰু আজি মই তোমালোকৰ আগত বাক যিখিনি অপমান কৰিলোঁ তাৰ কাৰণে মই বহুত দুখী অনুভৱ কৰিছোঁ। আৰু মই প্ৰাউডলি ক'ব পাৰোঁ এয়া মোৰ বা হয়। থেংক ইউ ছ' মাছ পংখী বা। আজি আপুনি নথকাহেঁতেন আমাৰ কি হ'লহেঁতেন ঠিকেই নাই। সঁচাকৈ বা, আপোনাক বহুত বহুত থেংক ইউ কিন্তু দেই। অ' বা, আমি কিন্তু আপোনালোকৰ ঘৰলৈ যাম দেই এদিন। নিশ্চয় আহিবা, মই তোমালোক আহিলে বহুত ভাল পাম। আৰু ভণ্টি, তই এতিয়া ঘৰলৈ যাগে যা। ঠিক আছে বা, এণ্ড আই লাভ ইউ ছ'